Hello guys, welcome to my another vlog. আজি আহি পেলাই দেউলাংখুই পালোহি। দেউলাংখুইখন এখন কিতাপ আছে, সেইখন পঢ়িলে আপুনি গম পাব ইয়াৰ কাহিনীটো, এজন ৰজাৰ কাহিনী। খুব ভাল লাগে। আৰু দেউলাংখুই তেওঁৰ তৰোৱালখনৰ নাম আছিল চাগে বোধহয়, পাহৰিছোঁ মই এতিয়া কাহিনীটো বহুত আগতে পঢ়িছিলোঁ। তো আজি তাৰ জেগাটো চাব আহিছোঁ, নতুনকৈ বনাই আছে, মানে ডেভেলপ হৈছে অলপ। তো ভাল লাগিছে চাই, দেখাই আছোঁ আপোনালোক কি বনাইছে ইয়াত বনোৱা ঘৰবোৰ নতুন ষ্টাইলত আৰু বহুত ধুনীয়া ডিজাইনত বনাইছে, কি লেভেলত বনাইছে আৰু। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই জেগাটোত আহিবলৈ আপোনালোকে প্ৰথমে আহিব লাগিব নগাঁৱতে থকা ৰহালৈ। আৰু এতিয়া নগাঁও আৰু গুৱাহাটী সংযোগী পথৰ যিটো ডিভাইডাৰ আছিল তাত ফুলৰ পুলিবোৰ ৰোৱা হৈছিলে, আৰু এতিয়া গোটেই ফুল ফুলিব লৈছে। লগতে এতিয়া ফুলৰ ছিজন আছিলে, ৰাধাচূড়া, তাৰপিছতে আজাৰ আৰু কৃষ্ণচূড়া, এপ্ৰিল ফুল, এনেকৈ এতিয়া গোটেই বাটটো মনোমোহা হৈ আছে, খুব সুন্দৰ লগা দৃশ্য। আৰু এইফালে দেখা পাইছে এতিয়া ডাঙৰ এখন গেট, আৰু ইয়াত লিখা আছে দেউলাংখুই। এতিয়া আমি ভিতৰত সোমাই যাম আৰু তাতে কি কি আছেনো তাকে দেখাম আপোনালোকক। আৰু বাহিৰৰ পৰা দেখিছে আপোনালোকে কি সুন্দৰ লাগিছে, ঘৰবিলাক কিবা নতুন ষ্টাইলত বনাইছে। আৰু ইয়াত লিখা আছে ন' এণ্ট্ৰি উইথাউট পাৰ্মিশ্যন। তাৰপিছতে মানে ইয়াতে কমপ্লিট হোৱা নাই কাৰণে এনেকৈ ভাল নালাগিব ইমান, তেও আপোনালোকক অকণমান দেখাই যাম আৰু মই। বুজিলো আজি সাগৰ গভীৰ যিমান জনমতে আকৌ তোমাৰে সময় আহিমগতি জিৰণি লোৱা দুচকু মোচা নোৱাৰিম। আৰু এই সকলোবোৰ বস্তুৰ মূল আকৰ্ষণীয় মানুহজন হৈছে এই তিৱা ৰজা জঙাল বলহু। সকলোৱে চিনি পায়েই তেওঁক, কিন্তু যদি অলপ ভালকৈ চিনি পাবলৈ মন আছে তেনেহ'লে ৰীতা চৌধুৰীয়ে লিখা দেউলাংখুই কিতাপখন পঢ়িলে গম পাব এই মহাপুৰুষজনৰ জীৱন কাহিনীটো। আৰু মোৰ ভিডিঅ'টো আজি ইমানলৈ আছিলে, তো ইয়ালৈ আহিব বুলি আশা ৰাখিলোঁ, আৰু কিতাপখন পঢ়িব বুলি আশা থাকিলে আপোনালোকলৈ। তো আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, ধন্যবাদ।